ইয়াতে আছে মায়ে বনোৱা তিল পিঠা কালি বনাই ইয়াতে তিল পিঠা ষ্টেণ্ড বনাইছে আধুনিক দিনৰ খোলা এইটো খোলা বুলি কয় ছোৱালীয়ে বনাব পাৰে নেকি তোক দেখো আগতে বনাইছো যে এনেকৈ লুটিয়াই দিয়ে তাৰপিছত বাবা বঢ়িয়া খালি ভাঙি নগ'লে হ'ল এতিয়া এইফালে জুই ধৰিলে আৰু এতিয়া আমি চবে ইয়াতে বহি পেলাই জুই শিকিম হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি হ'ল 14 জানুৱাৰী আজি হ'ল বিহুৰ উৰুকা কাইলৈ হ'ল মাঘৰ বিহু আৰু আজি ভাবিছোঁ ভিডিঅ' বনাম বুলি আজি কি প্লেনিং কৰোঁ কি কৰোঁ সেইবোৰৰ ওপৰত এটা ভিডিঅ' যোৱাকালি মায়ে পিঠা ভাজিলে তিল পিঠা বনালে অকল মোৰ ফেভৰেট বৰপিঠাটো বনোৱা নাই গতিকে মই অলপ বেয়া পাই আছোঁ কিন্তু একো নাই পিছত চাগে হয়তো বনাব কাৰণ যেতিয়াই বৰপিঠা বনাই ন মই মানে খাই থাকোঁ টেমা মানে খতমেই কৰি দিওঁ আৰু শেষ কৰি দিওঁ গতিকে তেতিয়া পিছত মাৰ আকৌ খং উঠে যে আলহী আহিলে কি দিম তহঁতিয়ে খাই পেলাবি নেকি গোটেইখিনি তেনেকৈ কয় আৰু যেনেকৈ চব মাকবোৰে কয় আৰু সেই আৰু যোৱাকালি মোৰ ভণ্টিও আহিলে মোৰ বৰ্তাৰ ছোৱালী গতিকে তাইৰ লগতো আজি কিবা কিবি প্লেন হ'ব গতিকে এইবাৰ বিহুত তাইও থাকিব আৰু বৰমাও আহিছে ইয়াতে আছে মায়ে বনোৱা তিল পিঠা কালি বনাই থৈছিলে এনেকৈ জানো পেক কৰি থৈছে তো এইটো এটা তিল পিঠা লৈ আহিলোঁ আৰু এইটো কি পিঠা বুলি কয় মই পাহৰিলোঁ কিন্তু সেয়াই আৰু এইটো বৰপিঠা ফেভৰেট কিন্তু এইটো মায়ে বনোৱা নহয় এইটো বৰমায়ে বনোৱা বাকী চাহ খাওঁ এতিয়া তো এতিয়া গা চা ধুই মেলি ওলাই আহিলোঁ আৰু এতিয়া ভণ্টি এফালে যাব গতিকে তাইক থ'বলৈ যাওঁ আৰু এইফালে মই বজাৰ যোৱা নহ'ল দেউতাই বজাৰ আহিলে আৰু এয়া মায়ে বজাৰ উলিয়াইছে চব আহিলে আহিলে তো মেইন বস্তু এইটো এইফালে মাংস আনিলে আজি ৰাতি খাব লাগিব আৰু এইফালে আৰু কিবা কিবি আনিছে বজাৰ প্লেট মায়ে উলিয়াইছে এইফালে আছে বৰমা এইফালে আছে অৰ্পি হাই ক'ত যোৱা তুমি তাই এক্সাম দিবলৈ যায় আৰু মই এতিয়া তাইক থ'বলৈ যাওঁ জল্দি ইয়াতে হ'ব এক্সাম পূৰা কেণ্ডিডেটছৰ লাইন ষ্টাৰ্ট হ'লেই এইফালে এয়া পিঠা শেষ হ'ল আৰু সেইটো কাৰণে এতিয়া বৰমা আৰু মা দুয়োগৰাকীয়ে মিলি পিঠা আকৌ বনাইছে পিঠা শেষ হ'ল ন অথনি বনোৱাই নাই নহয় কালি কিমানটো বনালে সেইটো মই ব্লগত ক'লোঁ ন তুমিতো নাজানা সেইটো সেয়া ক'লোঁ সেয়া অথনি দেখুওৱা শেষ হ'ল খাই আমি শেষ কৰি দিলোঁ খং উঠা নাই তোমাৰ খং উঠা নাই নে তোমাৰ পিঠা খাই শেষ কৰিলোঁ বুলি বঢ়িয়া তেন্তে খায়ে থাকিম আৰু এটা ময়ো বনাম চাই লওঁ ভালকৈ বঢ়িয়া এনেকৈ বনাই খাবলৈ মানে চেনি নিদিয়াকৈ ভাল লাগে খাই চেনি চাহত নোখোৱাৰ কাৰণে বহুত ধুনীয়া ষ্টাইল এটা হ'ব সেইটো ষ্টাইল এটা ময়ো বনাওঁ দিয়া না প্লিজ মই বিশেষকৈ এইটো কাৰণে বনাওঁ এতিয়া ইয়াতে তিল পিঠা ষ্টেণ্ড বনাইছে এয়া খোলা বুলি কয় নেকি সেয়া আমি নজনা মানুহৰ আধুনিক দিনৰ খোলা এইটো খোলা বুলি কয়
কেৰাহীত বনাই ধুনীয়াকৈ। এটা ময়ো বনাওঁ। এইটো বনাটো ঠিক কৰি দিছোঁ। দি দে ঘূৰাইছোঁ। বাপ বাপ বঢ়িয়া। আগলৈ ভাল হ'ব দেই। তাৰপিছত কি এইটো দিব লাগে। আমাৰ ল'ৰাই বনাইছে। বা বঢ়িয়া। আগলৈ চিন্তা নাই। অকল ছোৱালীয়ে বনাব পাৰে নেকি? তোক দেখো আকৌ তই বনাইছিলো যে। এনেকে লুটিয়াই দিয়ে। তাৰপিছত বা বা বঢ়িয়া। খালি ভাঙি নগলে হ'ল। নাযায়, তুমি বেছি পাত নিদিবা। বেয়া গৰম খালি। খুব বেছি এটাহে বনাব পাৰিব, খুব বেছি। বঢ়িয়া হৈছে। আৰু পাৰিম দেই। বঢ়িয়া বঢ়িয়া বঢ়িয়া। মোৰ দ্বিতীয় নম্বৰ মাক চাই পুতেক, মাক চাই পুতেক। এইটো দ্বিতীয় না তাতে থাকো। এইবোৰ হ'ব লাগিব। গতিকে এইটো মোৰ দ্বিতীয় নম্বৰ তিলপিঠা, আৰু দ্বিতীয় নম্বৰ তিলপিঠাটো এইটো। গতিকে যদি মানে কি প্ৰেক্টিচ থাকে মই আৰু ভালকৈ পাৰিম। হয় নহয়? হয় নহয়? এতিয়া আমাৰ ঘৰৰ ওপৰলৈ আহিলোঁ। ওপৰৰ পৰা আমাৰ ভিউটো এনেকুৱা ঘৰৰ। দুইফালে দেউতাই খৰি কাটি আছে সন্ধিয়া মেজি জ্বলাবলৈ। চ' এতিয়া আকৌ এবাৰ ওলাই যাব লাগিব। তাৰপিছত আহি চাগে ৰাতি জুই ধৰিম। বিশেষ ইমান গ্ৰেণ্ড একো নাই উৰুকা বুলি, কিন্তু ঘৰতে আৰু। গতিকে বৰমাহঁত আহিছে, গতিকে সেইটো এটা ভাল। বৰমাহঁতৰ লগত এবাৰ চেলিব্ৰেট কৰিব পাৰিম উৰুকা। আৰু এতিয়া যাওঁ কিবাকিবি আছে কিনিবলৈ, সেইখিনি কিনি আনো। সন্ধিয়া যাম এতিয়া। তাৰপিছত য়েছ, এতিয়া হ'ল সন্ধিয়া আৰু বহুত ভাগৰ লাগিছে, কাৰণ এতিয়া আমি নাচিলোঁ অলপ। বিহু নাচিলোঁ, যৌচুতি গ'ল পটককৈ। গতিকে চবেই মিলি অলপ বিহু নাচি দিলোঁ। তাৰপিছত মইতো বিহু চিহু নাচিব নাজানো, বাট ষ্টিল আৰু মোৰ ভঙা চিঙা যেনেকৈ হিন্দী তেনেকৈ ভঙা চিঙা বিহু ডেন্সটো মাৰি দিওঁ ল'ৰাৰ। বাকী এইফালে আছে ভণ্টি, তাইৰ পৰা ফিডবেকটো লওঁ। মোৰ বিহু ডেন্সটো কেনেকুৱা আছিলে? একদম মজা। মজা? শিকাব পাৰিবা আৰু। মজা নেকি? বেলেগক শিকাব পাৰিবা আৰু। এইষাৰ কি কথা কৈ দিলা? বেলেগক শিকাব পাৰিম মানে? প্ৰগ্ৰেম লৈ ল'বা। প্ৰগ্ৰেম? ৱাও, ঠিক আছে তেন্তে। মই অলপ এনকাৰেজমেণ্ট পাইছোঁ। মই এতিয়া বিহু নাচিম। বিহু নাচিব লাগিব, আৰু পাটকাৰ ফালৰ পৰাও নাচিম। আৰু এইফালে আমাৰ মাহঁতে কি কৰি আছে? এইফালে কি কৰি আছে? মায়ে কিবা ঘুৰুং কৰিছে। মায়ে মছলা পিচিছে। বৰমাই কি কৰি আছে? মই মাংসলে আদা নহৰু গুচাই আছো। তাৰপিছতে খাব লাগিব মাংস বনাই। মাংস আৰু কোন উস্তাদ? একো নাই। আজি আছে আমাৰ মাংস আৰু লগতে মাছ, চিতল মাছ। গতিকে চিতল মাছটো ভাল লাগে, কিন্তু কাঁইট বাচি খাবলৈ অকণমান দিগদাৰ, বাট একো নাই। আৰু এইকেইটা কি? সৰিয়হ। এইটো চিতল মাছ বনাবলৈ বনাইছে, মই জানো। সৰিয়হ দি বনাব। খাম আজি। অথনি মই ব্লগ কৰি থাকোঁতে ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ, লগে লগে মায়ে মিক্সিটো ষ্টাৰ্ট কৰি দিয়ে। এতিয়াও চাগে আকৌ ষ্টাৰ্ট কৰিবা কৰিবলৈ। ইলেক্ট্ৰিক মটৰ। তো এয়া খৰিৰ আয়োজন কৰিছোঁ এতিয়া। ইয়াতে জুই ধৰিব লাগিব। এতিয়া এইফালে জুই ধৰিলে, আৰু এতিয়া আমি চবেই ইয়াতে বহি পেলাই জুই শিকিম। বাপৰে, একো নাই। বাঁহ ফুটিলে, বাঁহটো ফুটিলে নে তামোল গছৰ এইটো ফুটিলে বাৰু? অঁ, মা পৰা ভাই। তো এতিয়া জুই ফুৱাই আহিলোঁ, অলপ ভিতৰলৈ আহিছোঁ। বোলো মাহঁতে কিমান কি আগবাঢ়িছে, খানা চানা সেয়া চাই আহোঁ। এফালে ৰাইজ
কি বনিছে মাংস হৈছে নে মেইন চোৱা বস্তু এইটো মোৰ মেইন বস্তু মই খাওঁ এতিয়া একদম গৰম বাও বহুত গৰম দেখোন হে ক'ব লাগে চব গৰম এয়া মাংস মা টেষ্ট কৰিব পৰা হ'লনে নাই হোৱা কেতিয়া হ'ব এইটো মোৰ ফেভৰেট বস্তু বৰপিঠা ইয়ে মই খাওঁগা এতিয়া দুটাহে নেকি ঠাণ্ডা এটা দিয়া না খাওঁ এইটো ল'লোঁ এইটো খাওঁ কিয় মই আৰু এটা পাম মই ধৰি নাৰিকল কাটি দিছোঁ নহ'ব এইটো কথা বেলেগ তো এতিয়া মোৰ ফেভৰেট বৰপিঠা এইটো খাম গৰম বহুত গৰম কিন্তু উপায় নাই খাওঁ আৰু এইফালে আমাৰ কৈমিলগাৰ যাদু বহি আছে যাদুৰ মুখখন এয়া মই চাহ কি খাই বৰপিঠা বনি গ'ল এইফালে আহিছে আমাৰ চাহ আমি এতিয়া চাহ খাম ন কোনফালে দিবা এইফালে বৰমাই লৈ আহিছে পিঠা চাগে এইফালে আমাৰ ৰান্ধনি দুগৰাকীয়ে খাই আছে নাই থালৰ ফালে যোৱাই নাই চিন্তা কৰিব নালাগে মই মুখকেইখনে দেখাইছোঁ ডিছকাছ কৰি কাইলৈ আমি কেইটাত উঠিব লাগিব কেইটাত গা ধুব লাগিব কোৱাচোন কাইলৈ ৰুটিনখন কি 4:30 উঠিবি মেজি জ্বলাব লাগিব অগ্নি সেৱা কৰিব লাগিব মা দেউতা বৰমাও আছে সেৱা কৰিব 4:30 বৰমাও আছে সেৱা কৰিব লাগিব তাৰপিছত দীঘল দিদি ধুতি পিন্ধি গামোচা লৈ সেৱা কৰি আমাক সেৱা কৰি তাৰপিছত আমি যি খাবলৈ দিম ধুনীয়াকৈ খাবি খোৱাটোতো বাৰু হৈ যাব খোৱাৰ কাৰণে উই আৰ অলৱেজ ৰেডি কিন্তু 4:30 উঠিব লাগিব নেকি নালাগে 4:30 কিয় নালাগে 5টাত উঠিলেই হৈ গ'ল আন্ধাৰ হৈ থাকোঁতে মেজি জ্বলাম কিমান ওখ মেজি জ্বলিবলৈ সময় লাগিব ঠিকেইতো ঠিকেই সেইফালে আমাৰ এগৰাকী খাই বৈ একদম টনটনীয়া হৈ বহি গ'লগৈ মোবাইলত মই এই ক্লিপটোৰ বেকগ্ৰাউণ্ডত মই গান এটা লগাম কোনটো কওঁ যাদু যাদু হয় নহয় ঠাইৰো ৰং তো এতিয়া আমাৰ ভাত খাই হ'ল ডিনাৰ কৰিলোঁ তাৰপিছত এতিয়া আকৌ যাওঁ অলপ জুইৰ ওচৰত বহোঁগৈ এইটো ব্লুটুথ স্পীকাৰ লৈ গৈছোঁ গানবোৰ অলপ বাকী মানুহবোৰে গানবোৰ অলপ মানে অফ কৰিছে গতিকে ভাবিছোঁ অলপ এনেই আৰু নিজৰ মতে অলপ শুনি লওঁ গান